হে বন্ধু, কালি আড্ডা লৈ নাহিলি যে? কালি মজা লাগিছিল জান। মই নাথাকোতে তহঁতি কি আড্ডা মাৰিলি অ? কালিৰ আড্ডাৰ বিষয় আছিল যৌৱনৰ নিৰিবিলি পৰত তুমি আৰু মই। বাহ বাহ, মজা লাগিল তেনে ন? আজি পিছে কি? আজি বিষয় উপহাৰ। বাহ, মজা, বঢ়িয়া হ'ব। ঠিক আছে তেনে, আজি মই আৰম্ভ কৰোঁ। উপহাৰে জানো মৰমক জুখিব পাৰে? মোৰ বাবে তুমিয়েই সৰ্বোত্তম উপহাৰ। তুমিয়ে মোৰ প্ৰতিটো কামৰ স্পৃহা। তোমাৰ বাবে মই এটি উপহাৰ আনিছো। তুমি স্বীকাৰ কৰিবানে মোৰ উপহাৰ? মোৰ হৃদয়ৰ কোণত বহুদিনে সাঁচি ৰখা মৰমৰ টোপোলাটি আজি তোমাক যাচিবলৈ আহিছো। জীৱনত বহুত উপহাৰ পালো, মাথো লালসাৰে ভৰা কৃত্ৰিম উপহাৰ। ক'তো বিচাৰি নাপালো হৃদয়েৰে জোখা মৰম একুলা। তোমাক জোন বেলি তৰা আনি দিম বুলি মই মিছাতে নকওঁ। লাগিলে মোৰ জীৱনটোকে দিম তোমাৰ বাবে উপহাৰ। জীৱনটি দুদিনীয়া, হাঁহি কান্দোনেৰে ভৰা। যি পাইছা তাকেই উপহাৰ হিচাপে লৈ সুখী হোৱা। প্ৰেম আৰু প্ৰতাৰণা জীৱনৰ বাবে দুটি বিৰল উপহাৰ। প্ৰেমে অন্তৰ জয় কৰিব পাৰি আৰু প্ৰতাৰণাই অন্তৰ নিশেষ কৰিব পাৰি। তুমি যি উপহাৰ যাচা সেই উপহাৰ এদিন তুমিও নিশ্চয় পাবা। আজিলৈ হ'ব নেকি বন্ধুসকল? আজিও বহুত ভাল লাগিল জানো। ঠিক আছে, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।